हेलो एवरीवन स्वागतम जनाइছো प्रीतिस ब्लॉग एंड कुकिंग यूट्यूब चैनेलले आशा करो आपनालोक সকলো ভালে আছে আৰু ময়ো ভালে আছো। আজি মই ডোসা বনাব লৈছো আপোনালোককো দেখুৱাও বুলি ভাবিলো দেখুৱাই যাম কেনেকুৱা পাই ভিডিওটো চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এয়া কেৰাহী পাতি দিছো তাত দিছো মই জিৰা তাৰ পিছত জলকীয়া দিছো কেঁচা জলকীয়া या पियाज दिसु हेतु मैं डोसार कारणे आलू मसाला बनाई लम आलूखिनि आगतियाকৈ बइल करि थৈ दिसु मैं या पियाजखिनि अकनमान भाजी लैसु तार पिছত या बिलाही दिसु बिलाहीखिनिও আৰু अकनमान भाजी लम सिजिब दिम एया मैं निमख दी दिसु निमख दिले बिलाहीखिनि बहुत जल्दी सिजी जाए हेकारणे मैं हुनकाले सिजिबर कारणे निमख दिसु तार पिছত हालधि दिसु जलकिया गुड़ी दिसु आरो धनिया गुड़ी दिसु तार पिছত एखिनि आको भालदरे भाजी लम बाहिৰৰ পৰা কিবা শব্দ আহি আছে আপোনালোকে মাইন্ড নকৰিব আৰু হেতু ইগনোৰ কৰিব। এয়া মই গৰম মছলা দি দিছো এয়া কালি মিৰ্চ পাউডাৰ দিছো তাৰ পিছত আকৌ এইখিনি লৰাই লম অকমান ভাজি লম তাৰ পিছত মই বইল কৰি লোৱা আলুখিনি দি দিম এয়া অকমান পিটিকি লৈছিলো ইমান গুৰি হৈ যোৱাকে পিটিকি কৰা নাই বাৰু অকমান গোটা গোটাকৈ থৈছো এইখিনি ভালকে মিক্স কৰি লম এইখিনি মিক্স হোৱাৰ পিছত হৈয়ে যাব ইমানকৈ আৰু ভাজিব নালাগে মছলাখিনি ভাজি লোৱা হৈছে আৰু আলুখিনিও বইল কৰি লোৱা হৈছে সিজিয়ে আছে যেহেতু মছলাখিনি মিক্স কৰালৈকে লৰাই ললে হ'ল এয়া হৈ গল আলু মছলা ৰেডি আৰু এয়া সাম্ভাৰ বনাবৰ কাৰণে মই ডাইল বইল কৰি লৈছো এয়া কেৰাহী পাতি দিছো ইয়াতে দিছো মই পাঁচ ফুৰণ আৰু কেঁচা জলকীয়া ফালি লৈছিলো এয়া দি দিছো তাৰ পিছত মই পিয়াজ কাটি লৈছো পিয়াজখিনি দি দিছো এইখিনি অকনমান ভাজি লম ভালদৰে এয়া মই নহৰু দুফুটামান থেতেলিয়াই লৈছিলো সেইখিনিও দি দিছো নহৰু দিলে গোন্ধটো ভাল লাগে সেইকাৰণে নহৰু দি দিছো আৰু এয়া কাটি লৈছিলো বিলাহী সেইখিনিও দি দিছো আৰু অকমান সময় ভাজি লম বিলাহীখিনি সিজি যোৱালৈকে এয়া মই নিমখ দি দিছো বিলাহীখিনি সিজিবৰ কাৰণে হালধি দিছো আৰু জলকীয়া গুড়ি দিছো ধনিয়া গুড়ি দিছো এইখিনি অকমান ভালদৰে ভাজি লৈছো লৰাই লৈছো নিমখটো মই কমকে দিছো কাৰণ ডাইল বইল কৰাত মই দিছিলোই অলৰেডি নিমখ তাৰপিছত এয়া গৰম মছলা দিছো তাৰপিছত এয়া সাম্ভাৰ মছলা সাম্ভাৰ কাৰণে এইটো সাম্ভাৰ মছলাটো মেইন হয় সেইকাৰণে অকমান বেছিকে দি দিছো তেতিয়া টেষ্টটো ভাল হয় মানে বেছিকে দিলে আৰু এয়া কালি মিৰ্চ পাউডাৰ দিছো এইখিনি ভালদৰে ভাজি লৈছো ভাজি লৈ এতিয়া বইল কৰি লোৱা ডাইলখিনি মই দি দিম ইয়াতে
আৰু দাইল বইল কৰোঁতে মই বিনছ দিছিলোঁ, গাজৰ দিছিলোঁ। বিনছ গাজৰ দি পেলাই বইল কৰি লৈছিলোঁ। আৰু আপোনালোকৰ ওচৰত যদি অমিতা বা পানীলাও এইবোৰ থাকে সেইবোৰ দিব পাৰে থাকিলে, মোৰ ওচৰত নাই কাৰণে মই নিদিলোঁ। সেয়া এতিয়া মই ধনিয়া কাটি দিম। এয়া হৈয়ে গৈছে, দাইল অলৰেডি হৈয়ে গৈছে খাব পৰাকৈ। আৰু ইয়াতে মই নেমু চেপি দিম অকণমান। নেমু দিলে টেঙা টেঙাকৈ খাই ভাল লাগে, সেইকাৰণে চাম্ভাৰটো টেঙা টেঙাকৈ বনোৱা যায়, সেইকাৰণে সেয়া নেমু দি দিছোঁ। আৰু নেমু নহ'লে তেতেলীৰ ৰস এইবোৰো দিব পাৰে, মই নেমু দি দিছোঁ। এয়া হৈ গ'ল দাইল। তাৰপিছত আকৌ এয়া বুটৰ দাইল মই অকণমান ভাজি লৈছোঁ। এইখিনি মই চাটনি বনাম ডোছাৰ লগত খাবৰ কাৰণে। এইখিনি অকণমান ভাজি লৈ পেলাই তাৰপিছত মই অকণমান সময় কোমল হ'বৰ কাৰণে পানীত তিয়াই থ'ম। এয়া অকণমান সময় পানীত তিয়াই থৈছোঁ। এয়া এতিয়া মই সেইখিনি দি দিছোঁ মিক্সিত। তাৰপিছত এয়া নাৰিকলৰ গুড়ি হয়, নাৰিকল পাউডাৰ হয়, তো এইটো দি দিছোঁ। দুয়োটা মিক্স কৰি এতিয়া মই মিক্সিত পিচি ল'ম। তাৰপিছত এয়া চাটনি হৈ যাব আৰু ডোছাৰ লগত খাবৰ কাৰণে এনেকৈ চাটনি বনোৱা হয়। এয়া পিচি ল'লোঁ, হৈ গ'ল। তাৰপিছত ইয়াতে মই এতিয়া তেল গৰম কৰিম চাটনিত দিবৰ কাৰণে। কেৰাহীটো গৰম কৰিব পাৰে, এয়া মই শ্বৰ্টকাটকৈ কৰিছোঁ আৰু ইয়াতে গৰম কৰি লৈছোঁ তেলখিনি। তেলখিনি অকণমান গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম ৰাই। এয়া মই ৰাই দি দিছোঁ। ৰাইখিনি ফুটি উঠিলেই গৰম হ'লে মই গেছটো অফ কৰি দিম, হৈ যাব তাৰপিছত। তো এয়া হৈ গ'ল। এয়া মই গৰমে গৰমে এতিয়া চাটনিখিনিত দি দিম তেলখিনি, তাৰপিছত মিক্স কৰি দিম, চাটনি ৰেডি হৈ যাব। এয়া চাটনি ৰেডি হৈ গ'ল। মই ভিডিঅ'টো ৰাতি কৰি ৰাখিছিলোঁ, ৰাতি বনাইছিলোঁ মই ডোছা, সেইকাৰণে পোহৰটো অকণমান এনেকুৱা হৈছে, আন্ধাৰ আন্ধাৰ হৈছে। আৰু এয়া ডোছাৰ গোল, তাত মই নিমখ দি দিছোঁ। নিমখ দি পেলাই এয়া মিক্স কৰি লৈছোঁ। এনেকুৱা ইমান ডাঠো নহয়, ইমান পাতলো নহয়, এনেকুৱা হ'ব লাগে। আৰু এয়া মই ৰাতিপুৱাই পিচি ৰাখিছিলোঁ মিক্সিত, পিচি পেলাই অকণমান সময় মই ৰ'দত দি থৈছিলোঁ। দুদিনমান পিচি পেলাই, একদিন বা দুইদিন এনেকৈ ৰাখি পেলাই বনালে বহুত বেছি ভাল হয়। মই এদিনতে বনাইছোঁ, সেইকাৰণে ইমান বেছি ভালো হোৱা নাই বাৰু ডোছাটো, তো তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বাকী দাইল, চাটনি এইবোৰ সকলোখিনি বহুত টেষ্টি হৈছিলে খাবৰ কাৰণে। ডোছাটো বহুত টেষ্টি হৈছে, কিন্তু দেখিবলৈ ইমান এটা ৰেষ্টুৰেণ্টৰ দৰে হোৱা নাই আৰু খাবলৈ কিন্তু বহুত বেছিয়ে টেষ্টি হৈছিলে। আৰু আলু মছলাটো বহুত টেষ্টি আছিলে। আপোনালোকেও ঘৰতে বনাই খাই চাব এনেকৈ। আৰু ডোছা বনাবৰ কাৰণে টাৱাখন মানে ননষ্টিক টাৱা হ'লে বহুত বেছি ভাল হয়। ডোছাটো ৰেষ্টুৰেণ্টৰ দৰে হয়। মই এয়া ৰুটি বনোৱা টাৱাতে বনাইছোঁ, সেইবাবে ইমান এটা পাৰফেক্ট হোৱা নাই ডোছাটো, কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে। এয়া আলু মছলা বনাই লৈছিলোঁ যে মই, সেয়া দি দিছোঁ মাজত। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়,
তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব একদম নতুনকৈ খুলিছোঁ মই চেনেলটো একদম নতুন হয় আপোনালোকে অকণমান মোক ছাপোৰ্ট কৰিব তেতিয়া ভিডিঅ'বোৰ বনাবৰ কাৰণে উৎসাহ পাম এয়া মোৰ ডোছাৰ থালি ৰেডি হৈ গ'ল আজিলৈ এৰিছোঁ তেন্তে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে বাই